সো হেল্ল' গাইজ, আজি আমি ওলালোঁ খতৰাখন চাবলৈ আৰু আপোনালোকক দেখুৱাম এই খতৰাখন কেনেকুৱা, কি হ'ব পাৰে বাৰু। আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিব পাৰে যে খতৰাখন কেনেকুৱা, আপোনালোকক দেখুওৱাৰ আগমুহূৰ্তত আমাৰ যি পৰিৱেশ সেইটো আপোনালোক দেখুৱাই যাম। চাওক কিমান সুন্দৰ বৰষুণ দিছিল, বৰষুণ দিয়াৰ পিছত এনেকৈ ৰাস্তা ঘাটবোৰ পানী হৈ গ'ল, যদিও তাত থকা গছ বনবোৰ অতি সুন্দৰ চিৰসেউজীয়াৰে ভৰি পৰিছে। আৰু আপোনালোকক এনেকৈ এটা এটাকৈ দেখুৱাই যাই থাকিম, আপোনালোকে চাই থাকিব, প্লিজ স্কিপ নকৰিব, আপোনালোকে শান্তিৰে চাই থাকক। বেছি দীঘলীয়া নহয়, আপোনালোকে মাত্ৰ চাই থাকক। আৰু এনেকৈ গৈ আমি ফাইনেলি পাই গ'লোঁ। গেট পোৱাৰ আগমুহূৰ্তত এটা সৰুকৈ মূৰ্তি আছে হনুমানৰ, আৰু তাত যদি আপোনালোকে চাকি বন্তি জ্বলাম বুলি ভাবিছে নিশ্চয় জ্বলাব পাৰিব। আপোনালোকে ঘৰৰ পৰা একো নিব নালাগে, তাত দোকান আছে, দোকানত সকলো পোৱা যায়। আৰু এনেকৈ তাত গৰু আছে, গৰুবোৰক আপোনালোকে ফল মূল যদি খুৱাব বিচাৰে তেন্তে খুৱাব পাৰিব, কাৰণ গৰুক ফল মূল খোৱাটো আপোনাৰ বহুত ভাল, নিজৰ কাৰণে বহুত ভাল। কিছুমান ক্ষেত্ৰত আপোনালোকক দেখুৱাম খতৰাৰ বাহিৰৰ দৃশ্য। পোনপ্ৰথমতে খতৰাখনৰ যি চিৰসেউজীয়া দৃশ্য বাহিৰৰ এনেকৈ দেখুৱাম। তাত পাৰ্কিং ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া হয়, তাত কোনো ধৰণৰ পইচা লোৱা নহয়। আপোনালোকক দেখুৱাম এইখন খতৰাখনৰ বাহিৰৰ দৃশ্য, আপোনালোকে মাত্ৰ চাই থাকিব। ভাল লাগিলে নিশ্চয় ক'ব কমেণ্ট কৰি কেনেকুৱা পাইছে, আৰু কোনে কোনে গৈছে নিশ্চয় তেওঁলোকে, যোনে যোনে গৈছে তেওঁলোকে গমেই পাব খতৰাখন কিমান পৰিষ্কাৰ আৰু কিমান এটা ভাল পৰিৱেশ। আৰু যিসকলে যোৱা নাই তেওঁলোকে যাম বুলি ভাবিছে তেওঁলোকে নিশ্চয় এবাৰ যাব। এই খতৰাখনত কোনো ধৰণৰ জাতিভেদ নাই, সকলোৱে যাব পাৰে, তাত কোনো ধৰণৰ নিয়ম বাধ্যতামূলক নহয়। আৰু এনেকৈ খতৰাখনৰ ভিতৰত বা খতৰাত যিসকলে চাম বুলি আহিছে এইসকল ব্যক্তি, কিছুমানে বেলেগ কাৰণতো আহিব পাৰে নাজানো, কিন্তু মই যিমান পাৰোঁ আপোনালোকক দেখুৱাম। খতৰাখনৰ এই বাহিৰৰ দৃশ্যটো চাওক কিমান ধুনীয়া, ছবিখন অতি বহুত ভাল লগা। মানে তাত বাহিৰৰ পৰা ভিতৰলৈ সোমোৱাৰ পৰা ওলোৱালৈ একেবাৰে বহুত ভাল লগা দৃশ্য। আপোনালোকে নিশ্চয় চাব, তাত গৈ এবাৰ ভিডিঅ' চোৱাৰ উপৰিও তাত গৈ চাব, আৰু ভাল লাগিলে নিশ্চয় মোক ক'ব কমেণ্ট কৰি কেনেকুৱা। বহুত ভাল লগা হয় খতৰাখন। আপোনালোকে যিসকলে যোৱা নাই তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে এবাৰ যাই চাব। আপোনালোকক দেখুৱাম মই ভিতৰৰ দৃশ্যটো বাৰু কেনেকুৱা হয়, এইটো চাওক ভিতৰৰ দৃশ্য। বাহিৰত যেনেকুৱা ভাল ভিতৰতো তেনেকুৱা, কিন্তু ভিতৰত আৰু ভাল, আপোনালোকে মাত্ৰ চাই থাকিব। তাত পূজাৰীয়ে এনেকৈ নিৰ্মালী আৰু ফুট দিছে তেওঁলোকৰ মনোকামনাবোৰ পূৰণ হওক বুলি। আপোনালোকক দেখুৱাম খতৰাখনৰ ভিতৰৰ দৃশ্য, চাওক কিমান পৰিষ্কাৰ। আৰু তাত এটা পুখুৰী আছে, পুখুৰীটো মই লাষ্ট মুহূৰ্তত দেখুৱাই দিম আপোনালোকক। মাত্ৰ আপোনালোকে ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু মই এনেকৈ ভিডিঅ' আৰু দিম, আৰু বহুত মন্দিৰত গৈ আপোনালোকক দেখুৱাম বহুতো দৃশ্য। মাত্ৰ আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ছাপোৰ্টে মোৰ এটা আশা, আৰু মোক আগুৱাই যোৱাত বহুত সহায় কৰে। গতিকে আপোনালোকে মোক প্লিজ হেল্প কৰক এইখিনিতে, যাতে মই আৰু ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকক। লাষ্ট মুহূৰ্তত আপোনাৰ পুখুৰীটো দেখিবলৈ পাব, আৰু এই পুখুৰীটোৱে আপোনালোকৰ কাৰণে বিদায় হৈ পৰিব। থেংক ইউ ছ' মাছ। আপোনালোকে ভাল পালে নিশ্চয় কমেণ্ট কৰিব, আশা থাকিল।